নমস্কাৰ স্বাগতম সকলোকে পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই একচুৱেলি মই নবনাওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু মই ভিডিঅ'টো বনোৱাৰ আগতে আপোনালোকে এটা দৃশ্য চাই লওক মই দেখাই লৈছোঁ প্ৰথম অকণমান জাষ্ট এটা সৰু ক্লিপ কেই ছেকেণ্ডমানত সেইটো চাই লওক তাৰপিছত মই কথাখিনি ক'ম কি কয় নাজানা বাগজান ভিডিঅ'টো আপোনালোকে দেখিলে ভিডিঅ'টোত এজন 12-13 বছৰীয়া ল'ৰা হোটেলত ৰাতি কাম কৰি আছে কথাটো হ'ল যোৱা 12 তাৰিখে মই নগাঁৱত গৈছিলোঁ ডিব্ৰুগড়ত গৈছিলোঁ বিশেষ কামত সেইদিনাখনি এই হোটেলখনত মই যোৱা ছুপাৰখনে খানা খাবৰ কাৰণে ৰখাইছিল আৰু যিদিনা মই ঘূৰি আহিছিলোঁ 16 তাৰিখে ৰাতি মই গাড়ীত উঠিছিলোঁ আৰু সেইখিনি সময়ত মোটামুটি 17 তাৰিখে পৰিছে 1 বাজিলে ৰাতি সেইখিনি সময়ত এই হোটেলখনত পুনৰ ৰাখিছিল খাবলৈ হোটেলখন হৈছে জখলাবন্ধা বাগজানত বেনকুইট হল হোটেল ইয়াতে সম্ভৱ বিবাহ ভৱন চবনো আছে সেই হোটেলখনত এই দুটা বাচ্চা মই দেখিছিলোঁ সিহঁতে প্লেট চাফা কৰি আছে আৰু ঘৰ চৰ ঝাৰু মাৰি মানে হোটেলখনত ঝাৰু লগাই আছে লেতেৰা চাফা কৰি আছে টেবুলে আৰু মোৰ এগৰাকী মাতৃ হিচাপে মানে মোৰ বুকুখন কোনোবাখিনিত বিষাই উঠিছিল কাৰণ মোৰো দুটা বাচ্চা আছে তেনেকুৱা বয়সৰে ডাঙৰটো বাৰু তেনেকুৱা বয়সৰে হৈছে 12-13 বছৰ যিখিনি সময়ত এই ল'ৰাকেইটা পঢ়িব লাগে স্কুল যাব লাগে আমাৰ যিহেতু সমাজৰ ব্যক্তি হিচাপে আমাৰ নিশ্চয় এটা দায়িত্ববোধ আছে আৰু প্ৰশাসনৰ চকুত বাৰু এইবোৰ নপৰে নেকি বিশেষকৈ নগাঁও প্ৰশাসনৰ চকুত এইটো ভিডিঅ'টো পৰিব বুলিয়ে মই ভিডিঅ'টো বনাইছোঁ জখলাবন্ধা এলেকাত যিখিনি লাইন হোটেল আছে মোৰ আন্দাজ শনিবাৰে ৰাতি কমচে কম জখলাবন্ধাৰ মানে প্ৰশাসনে একবাৰ চকু ফুৰাব লাগে কাৰণ তাত বহুত বাচ্চাই কাম কৰি থকা মই আগে পিছেও দেখিছোঁ ইমান সৰু বাচ্চা সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ পাৰে যদি আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু আশা কৰোঁ আপোনালোকেও সহায় সহযোগিতা কৰিব এই ভিডিঅ'টো যাতে তেওঁলোকৰ প্ৰশাসনৰ চকুত পৰে কাৰণ আমাৰ এলেকাবোৰ আমাৰ ডিষ্ট্ৰিক্টবোৰত ইতিমধ্যে চাইল্ড লাইনে এইবোৰ কাম কৰি আছে চাইল্ডবোৰক উঠাই আছে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে গতিকে প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব